নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ চাণক্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ নীতি আপোনালোকলৈ আগবঢ়াব লৈছোঁ। হাৰ শূন্যতা। জ্ঞানহীনজন মৃতপ্ৰায়। বিদ্যাহীনজনৰ জীৱনৰ কোনো সফলতা নাই। পুত্ৰহীনৰ বাবে গোটেই ঘৰখন শূন্য আৰু দৰিদ্ৰজনৰ বাবে গোটেই জগতখনেই শূন্য। পণ্ডিত আৰু মূৰ্খ। পণ্ডিতৰ ক্ষেত্ৰত আটাইবোৰ গুণ আৰু মূৰ্খৰ ক্ষেত্ৰত আটাইবোৰ দোষ, কিয়নো হাজাৰ হাজাৰ মূৰ্খৰ তুলনাত এজন পণ্ডিতেই শ্ৰেষ্ঠ। মুখত মিঠা পেটত তিতা। যিজনে নেদেখাত তোমাৰ কাৰ্য নষ্ট কৰে আৰু দেখাত তেওঁৰ মুখত মিঠা ফুটে, সেইজন তোমাৰ বন্ধু হ'লেও জানিবা, মুখতে নামমাত্ৰ গাখীৰ থকা বিষৰ টেকেলি সদৃশ সেইজনক তুমি সততে ত্যাগ কৰিবা। আদৰ আৰু অনুশাসন। আদৰৰ অতিশয্যাত পুত্ৰ দোষযুক্ত হয়, কিন্তু অনুশাসনত গুণ বৃদ্ধি পায়। সেয়ে পুত্ৰ আৰু শিষ্যক সদায় শাসনৰ মাজত ৰাখিব লাগে। সহনশীলতা। সকলো ধৰ্মৰ সাৰ কথা গ্ৰহণ কৰা আৰু সদায় মনত ৰাখা, আনৰ ব্যৱহাৰে যদি তোমাক দুখ ব্যথাও দিছে, তথাপিও আনৰ প্ৰতি কেতিয়াও বেয়া আচৰণ নকৰিবা। লাজ নকৰিবা। ধন-ধান বিনিময়ৰ সময়ত, বিদ্যাভ্যাসৰ সময়ত, আহাৰ গ্ৰহণৰ সময়ত আৰু লৌকিক আচাৰৰ সময়ত সদায় লজ্জাভাৱ পৰিত্যাগ কৰিবা। মনত ৰাখিবা যে লাজ হক কামৰ পৰিপন্থী। সাধুৰ দৃষ্টি সমান। চন্দ্ৰই যেনেকৈ চণ্ডালৰ ঘৰতো পোহৰ বিলাবলৈ কুণ্ঠাবোধ নকৰে, ঠিক তেনেদৰে সাধুসকলেও গুণহীনজনকো দয়া কৰিবলৈ দ্বিধাবোধ নকৰে। গুণৰ মূল। ধন, মন, জীৱন আৰু যৌৱন সদায় চঞ্চল, সেইবোৰ ক্ষণস্থায়ী। কিন্তু এজন গুণী ব্যক্তি চিৰকালেই অক্ষয়ী, তেওঁৰ সুনাম চিৰদিনেই অটুট থাকে। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছেনে? যদি চাইছে, ক'ৰবাত কিবা ভুল হয় ক্ষমা কৰি দিয়ে যেন অনুগ্ৰহ কৰিছোঁ। ধন্যবাদ।